এটি সপোন। তই ৰাতিপুৱা মোক উঠাই দিবি সোনকালে, একেলগে উঠিম। তই চোতালখন সাৰিবি, মই চাহ বনাম। তই ৰাতি বনাই থোৱা পুৰিকেইখনৰ দুয়োটাই একেলগে চাহ খাম। মই দামী বিস্কুট মিঠাই আনিব নোৱাৰিম সদায়, কিন্তু তোৰ পুৰিকেইখনৰ আশাত লাগতিয়াল বস্তুকেইটা আনিমেই। তই গা ধুই ধূপ লগাবি, বিচনাখন ময়ে পাৰিম। তাৰ পাছত বাৰীখন অলপ চকু ফুৰাম। ক'ত জেওৰাখন ভাঙিছে তাত তাপলি মাৰিম। ক'ত জলকীয়া পুলিটো হাউলি গৈছে তাক চাই থকা দিম। তোৰ ভাত বনোৱা হ'লে মাত লগাবি, মই গাটো ধুই আহিম। কি আপত্তি আছে, কি শেষ হৈছে, ভাত খাওঁতেই কবি। সেইবোৰ ভাত খাই থাকোঁতে একেলগে পাতিম। মোৰ থাকি যোৱা দালিকণ বাকী ল'বি তোৰ ৰাতি। তোক চুমা এটা দি ওলাই যাম দিনটোলৈ। দুপৰীয়া ফোন এটা কৰি ভাত খাবলৈ মনত পেলাই দিবি। ময়ো তোক খাবলৈ জোৰ কৰি ক'ম ফোনত। সন্ধিয়া ছাগলীজনী বান্ধিবি, মই লাগতিয়াল বস্তুকেইটাৰ লগতে তই ভাল পোৱা কেঁচা চানা টোপোলাটো লৈ উভতিম। আমি সৰু মানুহ, সৰু সপোন, বিলাসিতা নাপাবি, কিন্তু মৰমবোৰ নিৰ্ভেজালে পাবি।